গুড মৰ্নিং সকলোকে নিজৰ এটা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত ওলাইছোঁ। এনেই আৰু চিম্পুল ভিডিঅ', মানে ৰাতিপুৱা এতিয়া 7:30 মান বাজিল। এতিয়া মই গা মূৰ ধুই আহিলোঁ। আহি পেলাই মই এই মাইনাক তাই নুঠে ভিডিঅ'ত, তাই পঢ়ি আছে, গতিকে তাই মানে ড্ৰেছটো অকণমান বেলেগ পিন্ধি আছে, চ' ভিডিঅ'ত উঠিব টান পাইছে। গতিকে ময়ো ভাবিলোঁ বোলে আজি দিনটো কি কৰোঁ কি নকৰোঁ সেইটো আপোনালোকক দেখুৱাই দিওঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী আহকচোন মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই দিওঁ। আমাৰ ঘৰ কিন্তু চিম্পুল দিয়ক, একদম মানে বহুত হাই ফাই ঘৰ নহয়। নতুনকৈ বান্ধি আছোঁ, যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ। গতিকে আৰু বহুত বেছি উন্নত নহয়, কৰিহে আছোঁ, বনাই আছোঁ লাহে লাহে। গতিকে চাওঁ কি হয়, কেতিয়ালৈ কেনেকৈ কি কৰিব পাৰোঁ। আহক তেতিয়া দেখুৱাই দিওঁ। ৰাতিপুৱা জানেই সকলোৱে বহুত কাম ওলায়। এয়া কাপোৰ কানি সকলোখিনি ধুই মেলি মানে মই আজৰি হৈ গা পা ধুইছোঁ। এয়া বাচন মেলি দিছোঁ। তাৰমানে সদায় বাচন ধুই মেলি দিয়া মোৰ অভ্যাস। এয়া বাচন চাচন মেলি দি ধুনীয়াকৈ মানে গোটেইখিনি কৰি আহিলোঁ। এতিয়া ব'লক পাকঘৰলৈ। আহি আছোঁ দিয়ক, মানে টাইলছ খুৱাব আছে, মানে টাইলছ আনি থোৱা হৈছে, মানে টাইলছ খোৱা নাই। এতিয়া ৰাতিপুৱা মই মানে এই ৰুটি কৰিছিলোঁ, মানে উঠিয়ে ফাৰ্ষ্ট চাহ খাইছোঁ। অকণমান গাটোত পানী ঢালি প্ৰথম চাহ খাইছোঁ। এই দুটা লাৰু ৰৈ গৈছে, এই দুটা মাইনাক এতিয়া মই টিফিনত বনাই দিম। এই দুটা এনেকৈ ৰৈ গৈছে, আৰু বাকী মই ভাত তাতৰ ব্যৱস্থাখিনি কৰি লওঁ। তাৰপাছত মোৰ অকণমান কিবা অফিচিয়েল কাম আছে, সেইখিনিৰ কাৰণে মই ওলাই যাম। দেখুৱাই থাকিম মই কি কৰোঁ কি নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। এনেই আৰু ঘৰুৱা ভিডিঅ' এটা বনাব মন গ'ল। আৰু এইফালে আমাৰ মাইনা, যে মাইনা সৰু থাকোঁতে এইফালে এনেকৈ, এইটো চাপ মাইনা এনেকৈ আছিল। এইটো তেতিয়া আমাৰ ঘৰ প্লাষ্টাৰে কৰা নাছিলোঁ, ঘৰবিলাক এনেকুৱা আছিল, এনে উঠিছিলোঁহে। আৰু এয়া হৈছে ল'ৰা কালত মোৰ হাজবেণ্ড, এয়া ল'ৰা কালত। এতিয়া তেওঁ নাই বৰ্তমান, টিউশ্যন কৰে ৰাতিপুৱা, টিউশ্যনত ওলাই গৈছে। এইটো মানে হাজবেণ্ড। বাকী এয়া এতিয়া মাইনাই ড্ৰয়িং কৰিছে। এই ছোৱালীজনীয়ে এইটো ড্ৰয়িং কৰিছে। চাওকচোন, ল'ৰা ছোৱালীবোৰ পটকৈ ডাঙৰ হৈ যায়। মাকবিলাকৰ কষ্ট হয় যথেষ্ট, কিন্তু বেলেগৰ দেখিলে ভাবোঁ সেইদিনা সৰু আছিল ডাঙৰ হ'লেনে। এয়া এতিয়া আহক, মাইনাই পঢ়ি আছে, এইটো দেখুৱাই দিওঁ আপোনালোকক। এইফালে মাইনা কিতাপ পঢ়ি আছে, বিচনা ভালকৈ পাৰাই নাই। ইহঁতে স্কুল যোৱাৰ পিছতহে মই বিচনা চিচনা পাৰিম। তাৰপাছত মানে যিকোনো বস্তু মানে আৰু সকলো ঠিক ঠাক কৰোঁ। আৰু আধাখিনি কৰি আহিছোঁ, বাচন ধোৱা কাপোৰ ধোৱা যিখিনি সেইখিনি কৰি আহিছোঁ। বাকী আৰু এনেকৈ আৰু আছে। আৰু এইফালে বিচনা পাৰি থৈছোঁ, এইফালে বিচনা পাৰিছোঁ, এইখিনি আধা আধি কাম হৈছে। আৰু এইফালে এইখন বিচনা চাদৰ আজি মানে ধুই দিলোঁ। গতিকে এইখিনি আৰু এনেকুৱাকৈ আৰু ঘৰ চৰ আধা সাৰা পোছা কৰিলোঁ। আৰু অলপ পাছত ঘৰ মানে আৰু চাফা কৰিব লাগিব। আৰু এইফালে মই এটা নতুনকৈ ঘৰ বনাই আছোঁ। ঘৰটো হোৱাৰ পিছত আপোনালোকক দেখুৱাই দিম। এতিয়া মানে অলপ মানে এই মানুহ বহা এটা ড্ৰয়িং ৰুম টাইপৰ লাগে যে, সেইকাৰণে এইটো ঘৰ বনাই আছোঁ, বোম্বাই টাইপৰ ঘৰ। এইটো আপোনালোকক দেখুৱাই দিম হ'লে, কমপ্লিট হ'লে। এইকেইদিন মিস্ত্ৰী নাই, মিস্ত্ৰী আছিল এইকেইদিন, গতিকে এতিয়া মিস্ত্ৰী নাই। আজিও অকণমান সকাহ পাম আৰু দিনটো। মিস্ত্ৰী থাকিলে মানে অইন নহয় আৰু বাকী ঠিক ভেজাল নহয়। মোৰ যিকেইটা মিস্ত্ৰী আহে নিজেই তেওঁলোকে, সঁচাকৈ ক'ব লাগিব, নিজেই তেওঁলোকে মানে চবখিনি কৰি লয়। বাকী মই মানে আৰু এই লেতেৰা অলপ টাইপ হয়, যে চিমেণ্ট বালি এইবিলাক কৰি পেলাই অলপ লেতেৰা টাইপ হয়। গতিকে যিহেতু অলপ লেতেৰা হয়, এইকেইদিন ধূলি বালি অকণমান মানে চিমেণ্ট কিবা কিবি কৰি আছিল, আজি অকণমান ভালো কৰিলোঁ। গতিকে বাকীখিনি এতিয়া মই ভাতত যাম, ভাত বনাম। কি কৰোঁ ভাত তাতত, আজি হৈছে বৃহস্পতিবাৰ, গতিকে আজি একদম নৰ্মেল খাদ্য হ'ব। গতিকে নৰ্মেল খাদ্য আপোনালোকক কি বনাওঁ সেইটো দেখুৱাই দিম। বহুত বেছি একো নবনাওঁ, দালি বনাম, দালিত আলু দিম, এইখন এখন পিটিকা হ'ব তাৰমানে, আৰু
চব্জি বনাম ৰঙালাও কেঁচা কল তাৰপাছত আলু এনেকৈ এখন চব্জি বনাম এইখিনি মই কৰি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এইফালে মই ভাতখিনি বনাব দি পাকঘৰত ভাতৰ যোগাৰটো কৰি আহি পেলাই এই মাইনাক অকণমান কিবা বুজাই দিব লাগে বোলে এইখিনি অকণমান চাই দিওঁ নোটছ অলপমান কিবা বুজি পোৱা নাই তাই সেইটো কাৰণে অকণমান কিবা চাই দিওঁ আৰু তাইৰ হেণ্ডৰাইটিংখিনি আপোনালোকক দেখুৱাই দিম কেনে পায় কমেণ্টত জনাবচোন বহুত বেছি ধুনীয়া নহয় কিন্তু চেষ্টা কৰি আছে হেণ্ডৰাইটিংখিনি ভাল কৰিবলৈ গতিকে আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে ক'বচোন এইখিনি মাইনাৰ হেণ্ডৰাইটিং আপোনালোকে জনাবচোন তাই বৰ্তমান ক্লাছ 6ত পঢ়ে তাই চেষ্টা কৰি আছে হেণ্ডৰাইটিংখিনি ঠিক কৰিবলৈ মানে আগতে বহুত বেয়া আছিল এতিয়া অকণমান ভাল হৈছে তথাপিতো আপোনালোকে কমেণ্টত জনাব তাইৰ হেণ্ডৰাইটিংখিনি কেনেকুৱা পাইছে ক্লাছ 6ত পঢ়িছে বাকীখিনি আৰু এনেকৈ নোটছখিনি লিখি আছে কি হয় নাজানো আৰু কিন্তু তাই এটা আমাৰ প্ৰব্লেম আছে স্কুলত যাব অলপ টান পায় স্কুল ক্ষতি অকণমান বেছিকৈ কৰে টোপনি বেছি চ' তাৰমানে স্কুল অলপমান ক্ষতি হয় তথাপিতো তাৰ মাজেদি মই মানে আৰু যিখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু শিকাবলৈ ইতিমধ্যে মোৰ ভাত হৈ গ'ল মানে মাইনাহঁতে গুচি গ'ল স্কুল গ'ল খাই লৈ সিহঁতক খোৱালোঁ তাৰপিছত এইফালে দালি এইফালে চব্জি এইফালে ভাত এইফালে পিঁয়াজ এইফালে নেমু টেঙা এইফালে আচাৰ আৰু আপোনালোকে ভাবিব পাৰে ডিছত কিয় ভাত খাইছোঁ ডিছত ভাত এইটো কাৰণে খাইছোঁ যে এখন ডিছ অনা আছিল মই বোলো আৰু বাচন চাচন ধুই উঠিছোঁ কিয়নো আৰু বাচন লেতেৰা কৰোঁ গতিকে ডিছখনতে খাই পেলাই দি পেলাই মোৰ কামত মই যাম গতিকে এই ডিছখনতে লৈ ল'লোঁ সেইকাৰণে মই ডিছত ভাত খালোঁ আজি সেইটো কথা আপোনালোকক কৈ দিলোঁ এইফালে এনেকৈ মই ভাত খাব আৰম্ভ কৰোঁ এতিয়াতো খাদ্যখিনি আপোনালোকক দেখুৱাইছোঁৱে আৰু আলু পিটিকাৰ কথা যে কৈছিলোঁ আলু পিটিকা অকণমান মোৰো কম হৈ গ'ল গতিকে দালিত এটুকুৰা আলু আছেই সেয়া এটুকুৰা উলিয়াই মই সানি খাই দিম আৰু বাকীখিনিতো লৈছোঁৱে দালি চব্জি কেঁচা কল আলু এইখিনি চব্জি আহক মই ভাতখিনি খাই দিওঁ ভাতখিনি তামাম সোৱাদ হৈছে আৰু এই ৰঙালাও কেঁচা কল এইটো তৰকাৰী মই বিৰাট ভাল পাওঁ আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন ৰঙালাও আলু তাৰপিছত কলা কচু কিন্তু আজি কলা কচু দিয়া নাই ৰঙালাও আৰু কেঁচা কল আৰু আলু এৰিছোঁ কিন্তু মস্তি লাগিছে খাই পেলাই খাই লওঁ খাই লৈ আৰু যিটো কৰোঁ সেইটো দেখুৱাম ফাইনেলি আমাৰ মানে মাইনাহঁত স্কুলৰ পৰা আহি পালে অকণমান কিবা খাই লৈ শুই দিলে ময়ো গা পা ধুই আকৌ গা পা ধুইলোঁ গা বেছিকৈ ধুওঁ গা পা ধুই আহিলোঁ আলহীও আহিছিল বাকী সময়খিনি মই ভিডিঅ' কৰিব টাইম নাপালোঁ চ' এতিয়া মানে পাত পাত এনেকৈ শুই লৈছোঁ আৰু মানে অলপ ৰেষ্ট লৈছোঁ এতিয়া এনেকৈ ৰেষ্ট লৈছোঁ তাৰপিছত মানে আজিৰ ভিডিঅ'টো বেছি আৰু নকৰোঁ দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি কিবা ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি